বাপৰে মই আজিয়ে ধুনীয়া গান দেই তাকে ডিনাৰ ৰেডি নেকি ৰেডি খোৱা নাই এতিয়ালৈকে নাই খোৱা নাই কি কি চিনেমা চাইছে নেটফ্লিক্স আমাজন হটষ্টাৰ কেতিয়া হ'ল তাকে আমাৰ পাৰ্থদা হত নাই নি আছে বেলেগ ৰুমত আছে বেলেগ এটা ৰুমত আছে তাকে তাকে শেষ হৈছেগে আৰু জুবিনে কিবা কব সময়ো বহুত হ'ল কৈ থাকিলে হ'ল সিজন 2 আহি আছে ইয়াৰ আজি যে হ'ল এইটো সিজন 2 আহি আছে আপুনি যেতিয়া মানুহ হলে মনত পৰে মোক এটা ফোন মাৰিলে হ'ল সিজন 2 মই নেক্সট দিনা আকৌ সিজন 2 এৰেঞ্জ কৰি দিম আজি খুব ভাল পাইছে একদম সবকে বঢ়িয়া সিজন 2 তেনেহ'লে আমি অতি সোনকালে এইকেইদিনতে আকৌ কৰোঁ আপুনি কৈ দিব মোক আপুনি কৈ দিলে হ'ল যে আকৌ চবৰ লগত কথা পাতোঁ ঠিক আছে তাকে আমি আৰু এতিয়া লকডাউন খুলিলে লগ হোৱাহে কথা সেইটো কাৰণে ৰৈ আছো একদম তাকে আমি প্ৰত্যেকে ৰৈ আছো আপোনালোক যিদিনা আহিব সেইদিনাই মই গৈ আছো পজিটিভ মানুহ যে একদম পজিটিভ কথা কৈ থাকে মানে
মই গৈ আছো যিদিনা লকডাউন খুলিব সেইদিনাই গৈ আছো অলপ দিনলৈ মই ঘৰতে থাকিম লগত থাকিম দিনে ৰাতি একদম তাকে আপুনি ৰেষ্ট লওক আমি কথা পাতিম আকৌ তেনেহ'লে ঠিক আছে ভালকে থাকক মানুহজন ধন্যবাদ দেই সকলোকে আজি ইমান সময় দিলে আৰু তোক মানে একদম দিয়ক দুইজনলৈকে ভালে থাক তাকে দেই Thank you. ভাইটি আৰু মালৈ মৰম দিছো কৈ দিবি ঠিক আছে আজি ই বহুত কষ্ট কৰিছে দেই ভাইটিয়ে গম পাইছে গোটেই টেকনিকেল মানুহটো ই কৰিছে কি ইনষ্টাগ্ৰাম লাইভটো 80% মানুহে নাজানে আজি ফেক একাউণ্ট এটা খুলি গোটেই দিনটো চবকে ইনষ্টাগ্ৰাম লাইভত ট্ৰেইনিং দি পটককে টেষ্টিং চবে এবাৰ দিনত টেষ্টিং হৈছে চবৰে চবকে শিকাইছে চবকে টেষ্টিং দিছে টেষ্টিং দি মেলি মানে হেৰি কৰিছে ই ৰাতিপুৱাৰ পৰা লাগি আছে টেষ্টিং দিয়াত চবকে শিকাইছে আজি আমি চবকে পালো আমি জয়দা আৰু মন্টুমণিক কণ্টেক্ট কৰিব নোৱাৰিলো হয়তো তেওঁলোক কিবা হ'ব একো নাই আমাৰ ছিজন 2 আহি আছে জুবিনদাৰ যেতিয়া মন যায় আপুনি মোক কৈ দিলে হ'ল যে আকৌ লাগে চব মানুহ মোক ৰাতিপুৱা দিনত কৈ দিলে গধূলিলৈ এঞ্জ কৰি দিম এতিয়া এক্সপিৰিয়েঞ্চটো হ'ল নহয় এইটো এঞ্জ কৰা বঢ়িয়া জুবিনদা ভালে থাকিব দে বঢ়িয়া টাটা বাই বাই লাভ ইউ লাভ ইউ লাভ ইউ জয় অসম বাই বাই সকলোকে ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠানটো শেষ হ'ল মই শেষত এটা গান গাই শেষ কৰো জুবিনদাৰ গান এটা গাই শেষ কৰো এটা জুবিনদাৰ গীত মোবাইল কেনেবাকে জয়দা আকৌ আছে নেকি বাৰু জয়দা নাই এটা জুবিনদাৰ গান কোনটো গাওঁ আৰু চাওঁ ৰৈ ৰৈ বিনালে কালি মই জুবিনদাক গৈমাবুক কথা দিছিলো যে এই গীতটো মই শুদ্ধকৈ গাম এবাৰ ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ দাৱৰে দাৱৰে এন্ধাৰে সিপালে জেউতি লুকালে মন নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা কেতিয়া দাৱৰে দাৱৰে এন্ধাৰে নাৰানে দেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো সপোনৰ ৰথ আজি হতবাক স্তব্ধ জীৱনৰ পথ আজি মৰিম বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতেই বিলীন থেংক ইউ এই গীতটো জুবিনদাৰ বহুত টান গান এই গানটো মই এতিয়ালৈকে গাবই পৰা নাই এইটো এই গীতটো খুবেই জুবিনদাৰ জীৱনৰ মই শ্ৰেষ্ঠ গীত বুলি ভাবো শ্ৰেষ্ঠ লিৰিক্স শ্ৰেষ্ঠ সংগীত শ্ৰেষ্ঠ কণ্ঠ শ্ৰেষ্ঠ সুৰ সকলো মানে মই ভাবো এইটো জুবিনদাৰ জীৱনৰ শ্ৰেষ্ঠ গীত আৰু গতিকে আৰু এই গীতটো গাবলৈ মোক চাগে আৰু বহুত সময় লাগিব এই গীতটো গাব নোৱাৰে আজিলৈকে মই পৰা নাই এই গীতটো গাব থেংক ইউ ছ' মাছ আৰু সকলোৱে এনেকৈ ইমান ৰাতিলৈকে
আছে সাৰ পায় আৰু জুবিন দাক সকলোৱে আশীৰ্বাদ কৰিছে আমি সকলোৱে আকৌ এবাৰ প্ৰাৰ্থনা কৰোঁ জুবিন দাৰ কাৰণে সোনকালে জুবিন দাই বহুত শক্তি পাওক মানুহজনে আমাৰ ওচৰলৈ আকৌ সোনকালে আহক আৰু আহি বহুত কাম কৰক বহুত শক্তি দিয়ক সকলোলৈকে ধন্যবাদ জনালো থেংক ইউ ছ' মাছ শুভৰাত্ৰি আৰু জুবিন দাৰ যিদিনাই মন যাব মোক ক'ব মই এই অনুষ্ঠানটোৰ ছিজন 2 আকৌ আপডেট দিম আৰু ৰাতিলৈ গধূলিলৈ আকৌ এটা এনেকুৱা সন্ধিয়া আমি আয়োজন কৰিম থেংক ইউ ছ' মাছ